হেল্ল' এভৰিৱান, এয়া মই আছোঁ যোৰহাটৰ বৰুৱা চাৰিআলিত থকা নেহেৰু পাৰ্কত। ইমান ধুনীয়া পৰিৱেশ, সন্ধিয়া সময়টো অকণমান পাৰ কৰোঁ বুলি পেলাই মোৰ বৌ এজনীৰ লগতে ওলাই গ'লোঁ। ইয়াত অকণমান বহিলোঁ, ধুনীয়াকৈ ইয়াত চেয়াৰ বনোৱা হৈ আছে আৰু ইয়াৰ পৰিৱেশটো সোমাই বৰ ভাল লাগিলে। আইচক্ৰীম খালোঁ, আমি কথা পাতিলোঁ, অকণমান ফুৰিলোঁ, খুব ভাল লাগিলে। তাৰপিছত অলপমান তাতে অকণমান এনজয় কৰি ঘূৰি পকি ওচৰতে থকা কৰক চাইড মই কফি খালোঁ আৰু বৌহঁতে চাহ খালে। খুব ধুনীয়াকৈ আমি সময়টো পাৰ কৰিলোঁ। আপোনালোকে চাওকচোন ইয়াৰ পৰিৱেশটো। পাৰ্কখন যিহেতু নতুনকৈ বনাইছে, সেয়ে তাৰ লাইটিং ইমান ধুনীয়া। আৰু যেতিয়া ছামাৰ ভেকেশ্যন আছিলে তেতিয়া বহুত ল'ৰা ছোৱালী, সৰু সৰু বাচ্ছাবিলাকৰ বহুত ভিৰ, কাৰণ ইয়াত জোলনা আছে, খেলনা বস্তু আছে, তাত খেলিবলৈ আহে। বহুত পেৰেণ্টছে ইয়াতে আহে সময়খিনি কটায়হি। এতিয়া স্কুলবোৰ খুলিলে যে সেইকাৰণে ইমান ভিৰ নাই।